আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 2 বছৰ পিছতেই 1949 চনত ৰংজলীৰ কেইগৰাকীমান দূৰদৰ্শী শিক্ষানুৰাগী ব্যক্তিয়ে জ্বলাইছিল এগছি জ্ঞানৰ বন্তি। স্থাপন কৰিছিল ৰংজলী হাইস্কুল। পৰৱৰ্তী সময়ত ৰংজলী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা সেই জ্ঞানৰ পোহৰে আজি অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল ৭৫ বছৰ। সেই উপলক্ষে 2024 বৰ্ষৰ 23 ফেব্ৰুৱাৰীৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপিত হৈছে মহাৰজত জয়ন্তী।